गाइस ये क्या है, देखो ना देखो ना देखो ना देखो ना देखो ना क्या है। तो लास्ट तक देखिए तो क्या है आप लोगों को पता चल जाएगा। तो देखिए ये क्या है क्या है क्या है, देखो ना। हेलो সকলোকে। আৰু এইটো কি হয় চিনি পাইছেনে? আজি ৰাতিপুৱা বহুত বতাহ, কালি বতাহ বৰষুণ, মানে বৰষুণো দিলে আৰু বতাহটো কিন্তু বহুত বেছি। আৰু আমাৰ ঘৰৰ আমলখিজোপাতে আছিলে ওপৰতে ডাঙৰকৈ এটা আমলৰি বাঁহ, আৰু চাওকচোন এইটো সৰি পৰিলে। আৰু টোপ কিছুমান ডাঙৰ ডাঙৰ আছে দেই, এইফালে দেখাই দিছোঁ ৰ'ব। ডাঙৰ ডাঙৰ টোপো আছে, সৰু সৰু টোপো আছে, কিন্তু এতিয়া বচাটোহে একদম মুস্কিল। গোটেই এইফালে চাওকচোন ভৰিয়ে চৰিয়ে বগাইছে, এইফালে আমলৰি পূৰা কামুৰিছে, পূৰা কামুৰিছে একদম মোক। তথাপিতো মই কিন্তু নেখাওঁ দেই, বেলেগৰ কাৰণেহে কৰিছোঁ। আমাৰ দেউতা মানে শহুৰ দেউতা আৰু তেখেতে খাব। এইবিলাক চাওকচোন, এইবিলাক টোপবিলাক, এইবিলাক এইটো ডাঙৰ ডাঙৰ দেখিছে। একদম এনেকুৱা তলত আছে, দেখাম দেই। আৰু এতিয়াতো যিহেতু বহাগ বিহু আহি আছে ন, আৰুতো আমাৰ অসমীয়াসকলৰ পৰম্পৰাগত খাদ্য বুলিয়ে ক'ব লাগিব এটা। আৰু আমাৰ অসমীয়াসকলেতো বহাগ বিহুৰ দিনাখন খায়েই। দেখিছে এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ, মস্ত মস্ত আছে। হা হা হা, খালি বাচিবলৈহে দিগদাৰ। গোটেই ভৰিয়ে চৰিয়ে কামুৰিছে। আৰু আচলতে স্বাস্থ্যসন্মত, ইয়াত কিবা কয় বহুত বেছি পৰিমাণে প্ৰটিন থাকে বুলি কয় ন। প্ৰটিন থাকে, আইৰণ থাকে, কেলছিয়াম থাকে, ভিটামিন কিবা থাকে। ডাঙৰ ডাঙৰ আছে তলত, মই চালোঁ এতিয়াহে। হেৰি চোৱা, এইখনেদি এনেকৈ কৰিব লাগিব কাপোৰ দি। আৰু আমাৰ বেছি এক্সপিৰিয়েঞ্চ নাই বাৰু, আমি মানে কিনি আনিহে খোৱা হয়। তো সেইটো কাৰণে আগে গছপাতকেইটা পেলাই লোৱা, তাৰপৰা সেই পৰুৱাবিলাক মানে কাপোৰখনে, সেই দেখিছা কাপোৰখনত কেনেকৈ লাগি আহিছে, তেনেকৈ লাগি আহিব। মই দাদাহঁতক দেখোঁ নহয় আগতে ঘৰত কৰা। আৰু আমাৰ এইফালে খাব যে পূৰা একদম চফা কৰিছে। দেখো না গোটেই ভৰিত বগাইছে। দেখো তুমি টোপে চোপে পেলাই দিছা নি বাৰু? এইফালে আমাৰ পূৰা বাচি আছে এতিয়া। আমলৰি খাবলৈ হ'লে এনেকৈ কষ্ট কৰি খাব লাগিব না, আমলৰি টোপ খাবলৈ হ'লে। সেইকাৰণে মই ওচৰত নিদিলোঁ, আকৌ এনেকৈ দূৰৰ ফালে দিছোঁ। এইবোৰ নেপেলাবা, গোটেই পৰুৱাবিলাক হেৰি হ'ব। ওপৰলৈ পেলাই দিবা। কাপোৰখন পেলাই দিলা নি তুমি? খাবলৈ ভাল নে, চফা কৰিবলৈহে বেয়া। আমাৰ ইয়াত 100 টকা পোৱাকৈ বিক্ৰী কৰে, মানে 400 টকা কেজিকৈ। আৰু অলপ দিনৰ পিছত আৰু ঘৰে ঘৰে আনিব 100 টকা টোপোলা, 100 টকা টোপোলা, পোৱা 100 টকাকৈ দি যায়। আমাৰ দেউতাই খাই ভাল পায়, দুজনমান আছে ঘৰত দিবলৈ আহে দেউতাক এইফালে। আৰু এখেতৰ লগৰ এজনো আছে, তাহাঁতি পালেও ফোন কৰে। পৰিলে নাই বাৰু তলত পৰি গ'লনে? সৰু সৰু আছে, ডাঙৰ ডাঙৰ আছে। গৈছে নে চাবা। দুটা এটা গুচি গৈছে সৰু। আৰু অকণমান দিন থকা হ'লে সৰু। এইবোৰ কি? সেইবোৰ হেৰিবোৰ পৰুৱা হৈ যাব। আছে নাই তই? গোটেই পৰুৱা চাওকচোন বাকেটটো। সেইডাল হাতে চুপি পেলাই নি হেৰি কৰি পেলাই দিয়া, হাতে চুচি। আপোনালোকে কিহৰ লগত খাই জনাব দেই। পিঁয়াজ আৰু কি কয় এইটো, পিঁয়াজ আৰু ডিমৰ লগতো খায় ন। পিঁয়াজ দি ভাজি আৰু ডিমৰ লগত তেনেকৈহে টেষ্ট হয় হ'বলা, তেনেকৈহে খোৱা দেই। পিঁয়াজ দি দিয়ে। পূৰা কামুৰিছে দেই। ৰ'ব আৰু পাছত দেখাই আছোঁ। আছেনে নাইনে, ওলাবনে নাইনে তলত। ইছৰাম গোটেই এইয়া চাওক, ধুনীয়া ধুনীয়া একদম ওলাই গ'ল দেখিছে। এইয়া তোমালোকৰ দুটালৈ ধুনীয়াকৈ হৈ যাব, বেছিহে হ'ব। কি মস্ত মস্ত টোপ চাওকচোন বাবা। পূৰা দিছে চব মোক। মই মেডিচিন নেখালেও হ'ব দেখিছে, মোক পূৰা দিছে একদম ভৰিতে। মেডিচিন হৈ গৈছে আৰু মোৰ।
তো ইমানখিনিয়ে ওলালে দেখুৱালোঁ আপোনালোকক দেই আৰু সেইটোতো পিঁয়াজ আৰু হাঁহ কণী আছে হাঁহৰ ডিম তাৰ লগত বনাই দিলে হৈ যাব আৰু তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে পূৰা কামোৰ খালোঁ আপোনালোককো দেখুৱালোঁ তো আপোনালোকে এবাৰ খাইছে নাই জনাব আমাৰ এবাৰ প্ৰথম হ'ব কিন্তু মই বাৰু নেখাওঁ এওঁলোককে বনাই দিয়া হ'ব মই যিকোনো বস্তুটো নেখাওঁ ন তো সেয়াই জানো এয়া প্ৰটিন আছে ভিটামিন আছে আইৰণ আছে কেলছিয়াম আছে খাব লাগে কিন্তু মই জানো কিয় খাব নোৱাৰোঁ তো সেয়াই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ তো এতিয়ালৈ বাই বাই